আজি আমি মসলপুৰ ডেভেলপমেণ্ট ব্লক অফিচৰ যে আমাৰ তিনিটা যে ভিচিডিচি এই ভিচিডিচিৰে আজি আমাৰ ওল্ড চেয়াৰমেন মেম্বাৰ আৰু আমি মসলপুৰ ব্লক কমিটি UPPLৰ সভাপতি আমাৰ ইউথ চেলৰ আমাৰ ইয়াত জেনেৰেল ছেক্ৰেটাৰী তথা আমাৰ কৰ্মবৃন্দসকলে ইয়াত প্ৰেছ মিট দিয়াৰ যিটো উদ্দেশ্য এইটো হ'ল ইন্দিৰা মেৰী সৰ্বজনী বিধৱা পেঞ্চন আৰু শ্বহীদ কুশল কোঁৱৰ সৰ্বজনী বৃদ্ধ পেঞ্চন এই বৃদ্ধ পেঞ্চনৰ যিটো ফৰ্মৰ কথা আমি চৰকাৰী ইতিমধ্যে মানে এনাউন্স কৰি আছে যে মানে এই ফৰ্মবিলাক আহি আছে আৰু এইটো আমিও মানে অপেক্ষা কৰি আছে ৰাইজক মানে দিয়াৰ কাৰণে কিন্তু আজি হঠাৎ আমাৰ এই মসলপুৰ ব্লক ডেভেলপমেণ্ট অফিচত আমি আজি যোৱাত আমি হঠাৎ আমি দেখা পালোঁ যে আমাৰ নীৰেণ ৰাভা যে গ্ৰাম সেৱক তেখেতে মানে অলৰেডি যোৱা মানে 8 ছেপ্টেম্বৰৰ পৰা মানে তেখেতে সেই মানে ফৰ্মবিলাক তেখেতে মানে পুট আপ কৰি আছে এইটো মানে দেখা পাই আমি আচৰিত লাগিল আৰু ইয়াত আমি চালোঁ যে আমি ইয়াত মানে ডকুমেণ্টছ কি আছে ইয়াত আচলতে ডকুমেণ্টছ ইয়াত মানে কোনো আমাৰ ভিচিডিচিৰ চেয়াৰমেনসকলৰ মানে চাৰ্টিফিকেট নাই কোনো মানে গাঁওবুঢ়াৰ মানে চাৰ্টিফিকেট নাই আৰু কিছুমানৰ আছে আমি এখন দুখন দেখা পাইছোঁ কিন্তু নীৰেণ ৰাভা তেখেতে কেনেকৈ মানে আজি এই মানে ইন্দিৰা মেৰী সৰ্বজনী বিধৱা পেঞ্চন আৰু শ্বহীদ কুশল কোঁৱৰ সৰ্বজনী বৃদ্ধ পেঞ্চনৰ মানে ফৰ্মবিলাকক কেনেকৈ পুট আপ কৰিলে আমি ইয়াৰ কাৰণে আজি মানে এটা মানে ভিডিঅ' আমাৰ বাইদেউক লৈ আমি এটা কুৱেশ্যন দিছোঁ যে বাইদেৱে নাজানা বুলি কৈছে আমি সোধাতে কিন্তু বাইদেউ নজনাকৈ কেনেকৈ মানে এই মানে অফিচত মানে এই মানে কাম কেনেকৈ মানে হ'ল এইটো আমাৰ একেবাৰে ডাঙৰ কুৱেশ্যন আৰু অলৰেডি ইয়াত আমি গম পাই আহি আছোঁ যে মানে যেহেতু আমাৰ এটা সন্দেহ হৈছে যেহেতু মানে এইবোৰ ফৰ্মে আহিব এই ফৰ্ম অহাৰ আগতে ইহঁতে আচলতে মানে এটা কিবা এটা বেনিফিচিয়াৰীবিলাকৰ মানে বিনিময় লৈ হয়তো এইটো আগতীয়াকৈ মানে ছাবমিট দিছে নেকি বা নীৰেণ ৰাভাই মানে এইটো পুট আপ কৰিছে নেকি আমাৰ এটা সন্দেহ হৈছে এইটো গ্ৰাম সেৱক মসলপুৰ ডেভেলপমেণ্ট ব্লক অফিচৰ এইটোতো কোনো ভিচিডিচিৰ চেয়াৰমেনবিলাকে নাজানে আৰু এইটো ব্লগৰ পৰাও তেখেতসকলক মানে ইনফৰমেশ্যন দিয়া নাই আৰু বিনা ইনফৰমেশ্যন তেখেতসকলে কেনেকৈ মানে কাম কৰিলে এইটোৱে আমাৰ এটা সন্দেহ হৈছে নাই এইটোতো এতিয়া যোৱা মানে আমাৰ এই মসলপুৰ ডিষ্ট্ৰিক্ট মানে UPPLৰ যিটো সৌজন্যত এটা মানে জইনিং চেৰেমনি হৈছিলে ওদালবাৰী কলাগুৰু বিষ্ণুৰাভা হাইস্কুল খেলপথাৰত ইয়াৰ আমাৰ BTCৰ মানে CM ছাৰ প্ৰমোদ বড়োৱে আহি পেলাই তেখেতে মাত্ৰ কৈছিলহে যে মানে বিধৱা পেঞ্চন আৰু বৃদ্ধ পেঞ্চনৰ কাৰণে মানে বহুত আমাৰ মানে ফৰ্ম আহি আছে কিন্তু হঠাৎ আজি আমি এইটো দেখা পাই আচলতে আমি আচৰিত লাগিল এটা আমাক ন্যায় লাগে কাৰণ এইবোৰ মানে কিয়ৰ কাৰণে হ'ল এইটো আৰু এইটোতো আমাৰ মানে হৈছে কিন্তু আগতীয়াকৈ বহুত এনেকৈ মানে আমি ভিচিডিচি চেয়াৰমেন বা আমাৰ চৰকাৰে UPPL আমাৰ মসলপুৰ মানে কমিটিৰ কোনো এটা নজনাকৈ মসলপুৰ ডেভেলপমেণ্ট ব্লক অফিচে কিন্তু বহুত মানে কাম কৰি আছে এতিয়াও আমি গম পোৱাত একেবাৰে টোটেলি কৰা নাই ইয়াৰ কাৰণে আমি কৈছোঁ সেইদিনাখন তাৰিখটো কি আছিল আমাৰ 5 ছেপ্টেম্বৰ আছিল না 5 ছেপ্টেম্বৰ আমি এটা ধৰ্ণা কাৰ্যসূচী লৈছোঁ ইয়াত মানে বিজয় কৃষ্ণ স্বৰ্গীয়াৰী তেখেত মানে এজন JE হয় আৰু হয় তেখেতে কিন্তু কোনো মানে চেয়াৰমেন বা মেম্বাৰৰ লগত মানে সহযোগ কৰি কাম কৰা নাই ইয়াৰ কাৰণে এটা আমাৰ এই ডেভেলপমেণ্ট ব্লক অফিচতে এটা মানে ধৰ্ণা কাৰ্যসূচী হৈ গ'ল পেঞ্চন আৰু শ্বহীদ কুশল কোঁৱৰ সৰ্বজনী বৃদ্ধ পেঞ্চনৰ মানে বহুতৰে মানে বয়সটো মিলা নাই এইটো আমি CM ছাৰৰ লগত অহা সোমবাৰে আমি আলোচনা কৰিম কিয়ৰ কাৰণে এইটো হৈ আছে আমি যেহেতু মানে ওপৰ মহলৰ পৰা আমাক ইনফৰমেশ্যনো দিয়া নাই আৰু ব্লক ডেভেলপমেণ্ট অফিচেও আমাক কোনো বিনা ইনফৰমেশ্যন
তেখেতসকলে মানে নিজাববীয়াকৈ এই মানে ফৰ্মবিলাক মানে পুট আপ কৰি আছে, য'ত নেকি আমি একোৱেই নাজানো তাৰমানে। এইটো মানে ট'টেলি হৈ যাব এইটো, কাৰণ এইটো আমি চাই আছোঁ, আমি দেখা পাই আছোঁ। কোনো মানে আমি বেনিফিচাৰীবিলাকো আমি বেয়া পোৱা নাই এতিয়া, কিন্তু বেনিফিচাৰী পোৱাৰ কাৰণে এটা মানে আবেদন দিবই। কিন্তু একচুৱেলি কোনো মানে অৰ্ডাৰ নাহাকে বা বিনা ইনফৰমেশ্যন চেয়াৰমেনবিলাকক বা পাৰ্টিক বিনা ইনফৰমেশ্যন তেখেতসকলে যিটো মানে ফৰ্ম ইতিমধ্যে তেখেতসকলে পুট আপ কৰি আছে। এইটোহে আমাৰ মানে আমি ইয়াৰ এইটোহে লৈ আমি এতিয়া মানে উচিত তদন্ত আমাক লাগে। আৰু ইয়াত আমি চাইছোঁ কোনো মানে চেয়াৰমেনবিলাকৰ মানে চাৰ্টিফিকেট আৰু গাঁওবুঢ়াৰ কোনো এটা চাৰ্টিফিকেট নাই। আমি ব্লক অফিচৰ পৰা, ডেভেলপমেণ্ট ব্লক অফিচৰ পৰা। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।